নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ ৰাশিফলৰ ফলদানসমূহ মই এতিয়া কৈ যাম। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত যথেষ্ট শাৰীৰিক ক্লেশ থাকিব, কৰ্মত যথেষ্ট সমস্যা থাকিব, বিভ্ৰান্তি হ'ব, বিবাদত জয়লাভ হ'ব আৰু দুৰ্ঘটনাৰো কিছু সংখ্যক ভয় আছে, বন্ধু ভয় আছে, কৰ্মত ব্যস্ততা থাকিব। জীৱ জন্তুৰ পৰা এই মাহটোত আপোনালোকে সতৰ্ক হৈ থাকিব। মাজভাগত কৰ্মক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ, দ্ৰব্যাদি লাভ আছে আৰু যিসকলে ঠিকা ইত্যাদি কামত আছে তেওঁলোকৰ এই মাহটো যথেষ্ট অৰ্থ বা টকা পইচাৰ অহাৰ সম্ভাৱনা আছে। এই মাহত আপোনালোকৰ মনৰ কামনাবিলাক পূৰ্ণ হ'ব। তো এই মাহটো আপোনালোকৰ বাবে এটা মিশ্ৰিত ফল প্ৰদান হ'ব। ডিচেম্বৰ মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। 4 ডিচেম্বৰ বৃহস্পতিবাৰে পূৰ্ণিমা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাপ বা পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে তেনে কৰিলে তেওঁলোকৰ চন্দ্ৰৰ যি অশুভ দোষ সেই দোষসমূহ খণ্ডন হ'ব। আৰু 19 ডিচেম্বৰ শুকুৰবাৰে এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত বা অশুভ হৈ আছে সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ দোষ সেই দোষৰ পৰা খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।